RTI তথ্যৰ পৰা কিছুমান মেইন বিভাগ বা ফিচাৰী ডিপাৰ্টমেণ্ট BTCৰ যে ফিচাৰী ডিপাৰ্টমেণ্ট আছে তাৰ কিছুমান বিশেষ তথ্য পাইছিলোঁ আৰু সেই তথ্যত বহুত দুৰ্নীতিৰ আমি প্ৰমাণ পাইছোঁ। যোৱা RTI তথ্যত যোৱা 5 বছৰত আমি ফিচাৰী ডিপাৰ্টমেণ্টত কি কাম কৰা হৈছিল আৰু বেনিফিচিয়াৰীবিলাকৰ আমি বিষয়ে সুধিছিলোঁ তো আৰু কিমান টকা চেংচন কৰা হৈছিল সেই বিষয়ে সুধিছিলোঁ। যোৱা 5 বছৰত প্ৰায় 20 কোটি টকা চেংচন কৰা হৈছিল আৰু এই 20 কোটি টকাৰ বহুত ডিসক্ৰিমিনেশ্যন আৰু বহুত হাই লেভেলৰ কৰাপশ্যন আমি এই তথ্যত আৰু তদন্তৰ জৰিয়তে আমি পাইছোঁ। বিশেষকৈ পুখুৰীবিলাক মাজবাট এৰিয়াত লৈ যোৱা হৈছিল, য'ৰ EM জনৰ সমষ্টি ঘৰুৱা সমষ্টি তাতে নিয়া হৈছিল আৰু তাতে তেওঁৰ সাংগপাংগবিলাকত এই প্ৰজেক্টবিলাক দিয়া হৈছিল আৰু এই প্ৰজেক্টবিলাক কোনো ধৰণৰ কাম নকৰাকৈ গোগ্ৰাসে গিলি দিয়া হৈছিল। মানে গোটেই গিলি দিছিল প্ৰজেক্টবিলাক, কোনো ধৰণৰ পুখুৰী বনোৱা হোৱা নাছিল। 20 লাখ টকাৰ পুখুৰী লৈ তাতে কোনো ধৰণৰ এটা মাটি খান্দাও কাম কৰা নাছিল, মাছ পালনটো দূৰৰ কথা। আৰু কিছুমান আপোনাৰ গ্ৰাণ্ট ইন এইড দিয়া হৈছিল, ইনচেণ্টিভ দিয়া হৈছিল, যিবিলাক মানুহ মৎস্য পালনৰ লগত একেবাৰে জড়িত নহয়, কোনোবা ছাত্ৰ সংগঠনৰ ল'ৰা, কোনোবা ব্যৱসায়ী, এইবিলাক কোনোবা বেলেগ ধৰণৰ বিজনেছমেন, কোনোবা চাহ বাগানত কাম কৰা মানুহ, তেওঁলোকক এই ইনচেণ্টিভবিলাক দিয়া হৈছিল আৰু প্ৰকৃত মীন পালনসকলক মৎস্য ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলক ইয়াতে ডিছক্ৰিমিনেট কৰা হৈছিল। ইনচেণ্টিভ টোটেল 32 জন মানুহক ইনচেণ্টিভ দিয়া হৈছিল, সেইটো 19-20 চনত। গতিকে আমি যোৱা 4 বছৰৰ নাজানো, কিন্তু লাষ্ট ইয়েৰত 19-20 চনত 32 জন মানুহক ইনচেণ্টিভ দিয়া হৈছিল মাছৰ দোকান খুলিবৰ কাৰণে নাইবা পোনাৰ ব্যৱসায় কৰিবৰ কাৰণে 50,000 কেইজনক দিয়া হৈছিল। তেওঁলোক আচলতে মৎস্য ব্যৱসায়ৰ লগত কোনো ধৰণে জড়িত ব্যক্তি নহয় বুলি আমি আমাৰ তদন্তত পাইছোঁ। আপোনালোকৰ হাতত আমি তথ্যখিনি দিম, আপোনালোকেও আপোনালোকৰ ৰিপৰ্টাৰৰ জৰিয়তে এইবিলাক EM আছিল শ্যাম সুন্দী ডাঙৰীয়া। শ্যাম সুন্দী ডাঙৰীয়াই মীন বিভাগত যথেষ্ট দুৰ্নীতি হৈছিল বুলি চবেই জানে, তেওঁ দুৰ্নীতি কৰিছে বুলি জানে। মাজবাট সমষ্টিত যায় যদি আপুনি পাথৰে এটা দলাই দিয়ে, পাথৰটো যাই পেলাই শ্যাম সুন্দীৰ প্ৰপাৰ্টিত পৰে বুলি ৰাইজে কয়। মানে য'তে ত'তে তেওঁ সম্পত্তি লৈছে, তেল ডিপু খুলিছে, তেওঁৰ বিষয়ে চবেই জানে। তেওঁ এতিয়া একো নোহোৱা ব্যক্তিৰ পৰা এতিয়া তেওঁ এই BTC অঞ্চলৰ অন্যতম এজন ধনী ব্যক্তিলৈ ৰূপান্তৰিত হৈছে এইবিলাক কৰাপশ্যন কৰি। আমি এই দুৰ্নীতিখিনি প্ৰকৃত এজেঞ্চিৰ দ্বাৰা ভালকৈ তদন্ত কৰাই আইনী ব্যৱস্থাৰ জৰিয়তে প্ৰকৃত যিবিলাক দোষী আছে তেওঁলোকৰ শাস্তি আমি দাবী কৰোঁ। এইটো আমি গভৰ্ণৰকো আমি লগা হ'লে মেমৰেণ্ডাম এখন ছাবমিট কৰিম আৰু লগা হ'লে আমি কেছ দি হ'লেও আইনী প্ৰক্ৰিয়াৰ মাজেদি ইয়াত যিবিলাক মানুহ দোষী তেওঁলোকক শাস্তি প্ৰদান কৰাৰ দাবী কৰিম। টোটেল প্ৰায় 20 কোটি টকাৰ এতিয়ালৈকে ফাণ্ড চেংচন হৈছিল। যোৱা 14-15-16ৰ পৰা আৰম্ভ কৰি 16-17 20 কোটি টকাৰ 20 কোটি 39 লাখ 20 crore 39 lakhs. Yeah, nearly 20 crore. Exactly. For fishery department for particular works like আপোনাৰ পুখুৰী ডেভেলপমেণ্ট, তাৰ উপৰি আপোনাৰ ছাপ্লাইটো আছে। ছাপ্লাইৰ কেলেংকাৰীটো আমি আজি উত্থাপন কৰা নাই, কাৰণ ছাপ্লাইৰ কেলেংকাৰীৰ বাবে আমি তদন্তটো আকৌ বেলেগ ধৰণে কৰিব লাগিব। ছাপ্লাইৰ কেলেংকাৰী আছে আৰু কিছুমান গ্ৰাণ্ট ইন এইড দিয়া আছে। সেইখিনি মানুহ আমি যদি প্ৰকৃত তদন্তকাৰী সংস্থাৰ হাতত পৰে তেতিয়াহ'লে এইবিলাক কেলেংকাৰী আৰু ভালকৈ ফাদিল হ'ব বুলি আমি আশা কৰোঁ। 21 crores not in 17 years from since 2015-16 last 5 years 20 crore হৈছে। SIT গঠন হৈছে, ষ্টেটমেণ্ট লোৱা হৈছে চবৰ পৰা। গতিকে প্ৰচেছটো চলি আছে এতিয়ালৈকে আমি জনামতে। ধন্যবাদ।